खौरांगिरि धर्मेन्द्र खाख्लारिनि बिजाब जायनि मुङा गेदेमा सुबुंफोरनि अमृत बाणी आरो खन्थाइगिरि रुफाली बसुमतारिनि अखानि थरथिंफ्रा दासिमबो दुखु होयो। खौरांगिरि आरो लिरगिरि धर्मेन्द्र खाख्लारि गार्गिया फुखुरि गामिनि आरो हावराघाट ओनसोलनि हावराघाटनि गेदेमा सुबुंफोरनि अमृत बाणी आरो मुंदांखा खन्थाइगिरि रुफाली बसुमतारिनि अखानि थरथिंफोरखौ बुधबाराव कार्बि आंलं जिल्लानि दिपुनि लुरिनलाङाव थानाय रंगसिना सरफ हारिमुआरि न'आव हगारनाय जायो। हाबाफारिनि गाहाय आलासि आरो बेखेवगिरिया कार्बि गावखुंथाय गौथुमनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रहांमोन। फारसेथिं मावफुं सोद्रोमा सुर्य रंगफारा धर्मेन्द्र खाख्लारिनि बिजाब अमृत बाणीखौ गाहाय आलासि आरो बेखेवगिरि महरै फोसावदोंमोन। गाहाय आलासि महरै कार्बि गावखुंथाय गौथुमनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रहांमोन। फारसेथिं मावफुं सोद्रोमा सुर्य रंगफारा धर्मेन्द्र खाख्लारिनि बिजाब अमृत बाणीखौ गाहाय आलासि आरो बेखेवगिरि महरै फोसावदोंमोन। समाजारि मावथि आरो 19 नं हावराघाट आयेन आफाद बियाबनि MLA दरसिं रहां, मावफुं सोद्रोमा सुर्य रंगफार आरो खांबुरा खिलिङा गोथार मेलाव दंमोन। बे मेलाव कार्बि आंलं जिल्लानि हावराघाट, लांहिन, बाक्लियाघाट, मानजा, बखाजान, दिपु आरो सोनाब कार्बि आंलंनि गोबां जौ खन्थाइगिरि, थुनलाइगिरि, लिरगिरि, खौरांगिरिफ्रा बाहागो लादोंमोन। जिसु साहित्य एकाडेमि बान्था मोनगिरि रत्नेश्वर नार्जारी, बालिमाहि मुंदांखा खन्थाइगिरि आरो पद्मश्री धनेश्वर इंगती, कार्बि आंलं जिल्ला साहित्य सभानि आफादगिरि भावेन कच, मुंदांखा लिरगिरि खन्थाइगिरि भाव प्रसाद देउरी, मुंदांखा लिरगिरि पबित्र बरा, मुंदांखा खन्थाइगिरि थानेश्वर गयारी, कार्बि लामेट आमै सुजुगिरि जयसिं थकबी, गागि खौरांगिरि नगेन बरा, मखुल बरा, दुलाराय आसाम लेखक समारोह समितिनि लेङाइ आफादगिरि साबित्री गगৈ, कार्बि आंलं जिल्ला खन्थाइगिरिनि जुथुमानि आफादगिरि सारेद हानसे, कार्बि आंलं जिल्ला साहित्य सभानि नेहाथारि दिगन्त बरा, कल्पना बरा, किमिनी बर, प्रदीप बरा, रबिन बरा बिथांमोनाबो बाहागो लादोंमोन। महत लोকৰ অমৃত বাণী গ্ৰন্থখন আজি এই অনুষ্ঠানত ডিফুত উন্মোচন হ'ল আৰু এই মহৎ লোকৰ অমৃত বাণী গ্ৰন্থখন উন্মোচন হোৱাৰ লগতে মোৰ মিছেছ ৰূপালী বসুমতাৰী তেওঁৰো বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন, মুঠতে দুখন গ্ৰন্থ উন্মোচন হ'ল। মহৎ লোকৰ অমৃত বাণী সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে বহুত দিনৰ পৰা ভাবি আছিলোঁ সমাজখনত বিশৃংখলিত হৈ থকা সমাজখন আন্ধাৰৰ পৰা পোহৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে পোহৰৰ চাকি বিলাব পৰাৰ দৰে এই মহৎ লোকৰ অমৃত বাণী গ্ৰন্থৰ যোগেদি সমাজখনত মানে পোহৰ বিলাব পাৰে, তাৰ কাৰণে মই মনস্থ কৰি এই গ্ৰন্থখন সংকলন কৰিছিলোঁ আৰু তাৰে আজি গ্ৰন্থখন উন্মোচন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰিছে আজি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং অহাৰ কথা আছিল যদিও তেওঁৰ অনুপস্থিতিত মাননীয় কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে উন্মোচন কৰে। দ্বিতীয়তে আজি এখন অনুষ্ঠানতে কাব্যগ্ৰন্থ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে অচিতৰ সময়ৰ কবি লক্ষেশ্বৰ শৰ্মা ছাৰে। বাইদেউলৈ আগবাঢ়িম। আপোনাৰ যিখন এখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে এই গ্ৰন্থ পুথিখন আপুনি লিখাৰ অনুপ্ৰেৰণা ক'ৰ পৰা পাইছে? ইমান ধুনীয়া লেখাৰ মানে কথা শব্দ কেইখনে মানে বহুত কথা প্ৰকাশ কৰে, ক'ৰ পৰা পাইছিল অনুপ্ৰেৰণা? প্ৰথমে মই চেনেলৰ সকলো সংবাদদাতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি মোৰ প্ৰথম কাব্যগ্ৰন্থখন আছিলে মোৰ কেনেকৈ নোকোৱাকৈ থাকিম তোমাক ভাল পোৱাৰ কথা, আৰু এইখন আজি যি শুভ উন্মোচন হৈছে এইখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এয়া মোৰ অনুপ্ৰেৰণা পোৱা মানে মই বিশেষকৈ প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু তেনেকুৱা বহু শুভাকাংক্ষী ব্যক্তি আছে যিসকলে কবিতাৰ প্ৰতি এটা মানে ভাল শুভেচ্ছা বা তেওঁলোকে অনুপ্ৰেৰণা দিয়ে, তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাওঁ। আৰু মোৰ মূলতে আছে মোৰ মানুহজন যিজন এতিয়া মোৰ লগত আছে
শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী তেওঁ মোৰ একালৰ বন্ধু আৰু একালৰ জীৱন সংগী গতিকে তেওঁৰ পৰা মই বহুত অনুপ্ৰেৰণা পাওঁ আৰু সেয়াই মোৰ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। আপোনাৰ এই গ্ৰন্থপুথিখনৰ জৰিয়তে আপুনি কি বুজাব বিচাৰিছে সমাজলৈ আপুনি কি আগবঢ়াব কি অৱদান মানে দিব বিচাৰিছে বাৰ্তা এই গ্ৰন্থখনৰ যোগেদি কি বাৰ্তা দিম আৰু মই প্ৰকৃতিৰ বেছিকৈ মই প্ৰকৃতিৰ প্ৰতি আকৃষ্ট আৰু প্ৰকৃতিক ভাল পাওঁ যেনেকৈ ৰ'দ বৰষুণ বতাহ মই বৰষুণক বৰ ভাল পাওঁ আৰু সেই বৰষুণৰ টোপালবোৰ মোৰ মনত মানে এটা সজীৱ স্মৃতি কিছুমান সোমাই আছে আৰু সেই সজীৱ স্মৃতিৰে মই আজি এই কবিতাটো তাত গ্ৰন্থখনত প্ৰকাশ পাইছে আৰু আজি আমাৰ পৰম সৌভাগ্যৰ দিন ধৰ্মেন্দ্ৰ খাকলাৰী আৰু তেখেতৰ পত্নীৰ তেখেতসকলৰ দ্বাৰা প্ৰণয়ন কৰা কিতাপ দুখন মহৎ লোকৰ অমৃতবাণী আৰু বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এই কিতাপ দুখন আমাৰ কাৰ্বি আংলং জিলাৰ সাহিত্য আশীত পৰিষদৰ কাৰ্যবাহী সদস্য আমাৰ তেখেতসকলে উন্মোচন কৰিলে আমি পৰম সৌভাগ্য। এই মহৎ লোকৰ বাণীৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ম বুলি ভাবিলোঁ। সুন্দৰ হৈছে কিতাপবোৰ আৰু আপোনালোকক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি যিটো অনুষ্ঠান বিশেষকৈ ৰূপালী বসুমতাৰী আৰু ধৰ্মেন্দ্ৰ খাকলাৰীৰ যিখন উন্মোচন হ'ল সি সঁচাই সুন্দৰ কথা কৈছে। ৰূপালীৰ আগৰ পৰাই কবিতা লিখে মই পঢ়িছোঁ ৰূপালী তাই এই কবিতাত মানে এটা সুন্দৰ জীৱন আৰু সেইটোৱেই নহয় সূক্ষ্ম মননশীলতা আৰু ইয়ে প্ৰতীক হৈ উঠিছে। আনহাতে ধৰ্মেন্দ্ৰও এগৰাকী সুন্দৰ লেখক কবি সাংবাদিক আৰু তেওঁৰ এই মহৎ লোকৰ অমৃতবাণী কিতাপখনো সুন্দৰ হৈছে কাৰণ এইখনে মানুহক গতানুগতিক জীৱনত আগুৱাই যোৱাত সদায় সহায় কৰিব অনুপ্ৰেৰণা যোগাব আৰু বিশেষকৈ যে একেলগে সংগ্ৰহ কৰি ইমানখিনি বাণী তেওঁ কৰিছে উলিয়াইছে সেইটো সঁচাই মহৎ কাম হৈছে আৰু তাতকৈও আৰু ভাল কথা হৈছে বুলি মই ভাবোঁ যে অন্ততঃ হাৱাঘাট সমষ্টিৰ বিধায়কগৰাকী যিটো প্ৰচেষ্টালৈ এই দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাত সহায় কৰিলে তেখেতসকললৈ মোৰ অশেষ ধন্যবাদ কাৰণ তেখেতে অন্ততঃ উঠি অহা নতুন পুৰুষক এখন প্লেটফৰ্ম দিছে আৰু এতিয়া নতুন লেখকসকলে এই প্লেটফৰ্মখনকে পোৱা নাই। বহু ভাল সাহিত্য ভাল সংস্কৃতি বিষয়ক বিভিন্ন লেখা পৰি আছে ঘৰতে গতিকে সেইখিনি উলিয়াই অনাৰ দায়িত্বটো তেখেতসকলৰ আছে আৰু সেই কথা আজি প্ৰকাশ পাইছে আমাৰ কাৰ্যবাহী সদস্যসকলৰ কথাত আৰু সেইটো ভাল কথা। আমি আশা ৰাখিছোঁ নতুন পুৰুষেও যাতে সেইবিলাক সা সুবিধা লয় আৰু এনেকুৱা তেওঁলোকৰ থকা অমূল্য সম্পদৰাজি সমাজলৈ উলিয়াই দিয়ে। কবিতাৰ পৰা অতি চমুকৈ জানিব বিচাৰিম অতি চমুকৈ জানিব বিচাৰিম যে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত আজিকালি যিটো প্ৰৱণতা দেখিবলৈ পোৱা গৈছে মোবাইলৰ যিটো এই সাহিত্যৰ প্ৰতি অনীহা ক'ৰবাত দেখিবলৈ পোৱা যায় আপুনি কি ক'ব? নাই এইটো আচলতে এচাম মানুহ তেনেকুৱা থাকেই সমাজখনত অৱক্ষয় হৈছে সঁচা কথা কিন্তু তাৰ মাজতো যিটো মোবাইলৰ কথাটো কোৱা হয় যে ল'ৰা ছোৱালীবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ নাই বা মোবাইল কেন্দ্ৰিক হৈ থাকে একেবাৰে সেইটো কথা অকল কৈ থাকিলে নহ'ব। তেওঁলোকক আমি কোৱালিটি প্ৰডাক্ট দিব লাগিব আৰু তেওঁলোকক আমি মটিভেশ্যন দিব লাগিব যে হাতত কিতাপ এখন লৈ পঢ়া আৰু মোবাইলটোৰ মাজত এটা যে অশেষ বিৰাট পাৰ্থক্য আছে। নহ'লে পৃথিৱীত ইমান নবেল প্ৰাইজ নাথাকিলহেঁতেন। এতিয়া আমাৰ মানে যিমানবোৰ আমাৰ মানে ডাঙৰ প্ৰাইজ আছে মানে সাহিত্যৰ সেইবোৰ চলি নাথাকিলহেঁতেন যদি ৰিডাৰ নাথাকিলেহেঁতেন। নিশ্চয় পঢ়ুৱৈ আছে, ভাল লেখকো আছে, ভাল পঢ়ুৱৈও আছে আৰু একদম আটাইতকৈ ডাঙৰ কথা ভাল লেখক হ'বলৈ পঢ়িবই লাগিব, ভাল কবি হ'বলৈও ভাল অধ্যয়ন লাগিব। অধ্যয়ন ব্যাপ্তিটোহে আচল কথা আৰু সেইটোলৈ আমি তেওঁলোকক মটিভেশ্যন কৰিব লাগিব নতুন প্ৰজন্মক আৰু সেইটো হৈ উঠিব বুলি মই ভাবোঁ। ধন্যবাদ। सेरफांगुरि बाजार सुरुमा क्रिसमासनि धमाका अफार लाबोदों। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमा 15 डिसेम्बरनिफ्राय 31 डिसेम्बरसिम क्रिसमास धमाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ।
नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट, सराइबिल फेस्टिभ आउटलेट, चिरां जिल्लानि सान्तिपुर फेस्टिभ आउटलेट आरो धुबरी जिल्लानि थामाहाट फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय क्रिसमास दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शोरूमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो क्रिसमास दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजार शोरूमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै एसुइट गिफ्ट हरनाय जागोन। आबुङै मिथिबावनो थाखाय 8158725656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।